Hello guys, welcome back to my channel Green Home Gardening. আজি আপোনালোকৰ ওচৰত মই লৈ আহিছো এলোভেৰা প্লান্টৰ কেয়াৰৰ বিষয়ে কিছু কথা ক'বলৈ। এলোভেৰা প্লান্টডাল ঔষধি গুণৰ কাৰণে খুবে ঔষধি আৰু সৌন্দৰ্য চৰ্চাৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু এই প্লান্টডাল ইনডোৰ বুলি কোৱা হয়। এই প্লান্টডালৰ বহুত গুণ আছে আৰু এই প্লান্টডালৰ যিবোৰ পাত আছে এই পাতবোৰতে জেলবোৰ জমা হৈ থাকে আৰু এই জেলবোৰৰ পৰা আমি মেডিচিন বা আপুনি সৌন্দৰ্য বিউটি ক্ষেত্ৰত আমি ব্যৱহাৰ কৰোঁ। এলোভেৰা প্লান্টত অধিক পানী দিয়াৰ প্ৰয়োজন নাই আৰু এই প্লান্টডাল আপুনি ৰাতিপুৱাৰ যিটো ৰ'দ হয় সেইটো আপুনি 1 ঘণ্টা 2 ঘণ্টা ৰ'দত আপুনি ৰাখিব পাৰে, কিন্তু দুপৰীয়া যিটো বহুত অধিক ৰ'দ হয় সেইটো ৰ'দত ৰাখিব নালাগে, কাৰণ দুপৰীয়া ৰ'দটো বহুত তীব্ৰ হয়। সেইটো কাৰণে দুপৰীয়া ৰ'দত যদি ৰাখে পাতবোৰ লাহে লাহে আপোনাৰ মানে হালধীয়া বা এনেকুৱা অলপ কালাৰটো চেঞ্জ হৈ যায় আৰু যেতিয়া আপুনি এনেকৈ সদায় ৰাখিব তেতিয়া এই প্লান্টডালৰ মানে এইবোৰ গলি যায়, মানে এই জেলবোৰ গলি যায়। আৰু এই প্লান্টডালৰ ফ্ৰেণ্ডছ মানে পানীৰ গুণাগুণটো খুব কমেই দিব লাগে, কাৰণ জেলত পানী জমা হৈ থাকে আৰু আপুনি যিটো মানে আপুনি মাটি দিয়ে সেইটো শুকান, মানে যিমান পাৰে আপুনি মইষ্ট কৰি ৰাখিব পাৰে। মই ইয়াতে ওপৰত এনে কোকোপেট ব্যৱহাৰ কৰিছোঁ। যিহেতু মই কোকোপেট ব্যৱহাৰ কৰিছোঁ, মই যদি 10 দিন 15 দিনলৈকেও যদি পানী নিদিওঁ তেতিয়াহ'লে কোনো অসুবিধা নাহে। ইয়াত মই অকল কোকোপিট নহয়, মই ইয়াত গোবৰ খাদু আৰু গাৰ্ডেন চইল নৰ্মেল যিটো থাকে সেইটো মই ব্যৱহাৰ কৰিছোঁ, যাৰ কাৰণে এলোভেৰা প্লান্টডালৰ গ্ৰথটো বহুত বাঢ়ি আহিছে। এই প্লান্টডালত কিছুমান লিকুইড ফাৰ্টিলাইজাৰ দিব পাৰে, যেনেকুৱা সেই লিকুইড ফাৰ্টিলাইজাৰৰ বিষয়ে মই আপোনালোকক আৰু এদিন জনাম ভিডিঅ'ত, কিন্তু মই সাধাৰণতে কৈ থৈ দিওঁ লিকুইড ফাৰ্টিলাইজাৰ আপুনি ঘৰতে ব্যৱহাৰ কৰিব পাৰে। ধৰক আলুৰ বাকলি, তাৰপিছত কলৰ বাকলি, তেনেকুৱা কিছুমান বস্তু পানীত কৰি 3-4 দিন ৰাখি সেই পানীটো আপুনি এলোভেৰা প্লান্টত দিব পাৰে। আৰু এটা কাম কৰিব পাৰে, যেতিয়া আপোনাৰ মাটিবোৰ অলপ টান হোৱা যেন লাগে, মানে পুৰা টান হৈ যায়, তেতিয়া আপোনালোকে এই ছাইডটো যে দেখিছে এনেকৈ ছাইডটো অলপমান এনেকৈ খান্দি দিব লাগে, অলপমান জাষ্ট খান্দি দিব, কিন্তু মাজত নিদিব, কাৰণ মাজত যিহেতু আমাৰ এলোভেৰা শিপা থাকে, গতিকে মাজত দিয়া দৰকাৰ নাই। আপোনালোকে কাষে কাষে অলপ দিব, তেতিয়া ভিতৰত অক্সিজেন মানে হাৱা ভিতৰলৈ সোমাই যাব আৰু তেতিয়া প্লান্টডালৰ গ্ৰ'থ কৰিবলৈ সুবিধা হয়। আৰু এই প্লান্টডালৰ আৰু এটা কথা আছে, যেতিয়া আপোনালোকে এই প্লান্টডাল দেখিছে এই জেলবোৰ যেতিয়া বাঢ়ি যায়, মানে যেতিয়া এইটো মোটা হৈ যায়, স্লাইচবোৰ যেতিয়া মোটা হৈ যায়, তেতিয়া আপোনালোকে কাটি ব্যৱহাৰ কৰিব পাৰিব, কাৰণ একেবাৰে ব্যৱহাৰ নকৰাকৈ নাথাকিব, কাৰণ নহ'লে অধিক যেতিয়া পাতবোৰ যেতিয়া স্লাইচবোৰ বাঢ়ি যায় তেতিয়া যদি আপোনালোকে ব্যৱহাৰ নকৰে তেতিয়াহ'লে আপোনাৰ এইবোৰ আকৌ মানে নষ্ট হৈ যায়, মানে গলি যাব, পিছত এনেকৈ হ'ব। গতিকে আপোনালোকে এইটো কেতিয়াবা এনেকৈ, আৰু কাটিলেও আপোনালোকে পূৰা গুৰিলৈকে এনেকৈ নাকাটিব, আপোনালোকে মিনিমাম ইমানৰ পৰা কাটি দিব। আৰু এটা কথা আপোনালোকে মন কৰিব, যেতিয়া আপোনালোকে এইবোৰ কাটিব ন পাতবোৰ, আপোনালোকে কিন্তু মাজৰ যিটো পৰ্চন দেখিছে এইটোৰ পৰা পাত কেতিয়াও নাকাটিব, কাৰণ যদি আপোনালোকে এইটো কাটি দিয়ে তেতিয়াহ'লে আপোনালোকৰ গোটেই প্লান্টডালে মৰি যাব। তেতিয়া মাজৰখিনি কাটা মানে আপোনালোকৰ প্লান্টডালত একো নাথাকিব। সেইটো কাৰণে আপোনালোকে কাষে কাষে এনেকৈ ব্যৱহাৰ কৰিব পাৰিব। আৰু এই প্লান্টডালৰ পৰাতো আপোনালোকে জানে, মানে এতিয়া কৰোণা ভাইৰাছৰ কাৰণে আপোনালোকে কিমান মেডিচিন চেনিটাইজাৰৰ কাৰণেও ব্যৱহাৰ কৰি আছে এলোভেৰা প্লান্টডাল। গতিকে মই বিচাৰোঁ ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোকে মোৰ এই প্লান্টডাল দেখি ভাল পাইছে আৰু আপোনালোকেও নিজৰ ঘৰত এলোভেৰা প্লান্টছ ৰুব আৰু আপোনালোকে ইনডোৰ ৰাখিব। গোটেই এয়াৰ পিউৰিফায়াৰ প্লান্টছ হয়, প্লাছ আপোনাৰ মেডিচিনৰো বহুত ব্যৱহাৰ কৰে, আৰু কেতিয়াবা যদি কাৰোবাৰ জ্বলিও যায় তেতিয়াও যদি জেলটো ব্যৱহাৰ কৰিব পাৰে তেতিয়াও বহুত ৰিলিফ পোৱা যায়। চ' ফ্ৰেণ্ডছ, আশা কৰোঁ আজিৰ মোৰ এই ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাইছে। যদি ভাল পাইছে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কাষত থকা বেল আইকনটো বজাই দিব। তেতিয়াহ'লে ফ্ৰেণ্ডছ, আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।